Phelangpi Baro Pujia Arong Along Mahor Bihu Kapamanpon West Karbi Anglong Phelangpi Baro Pujia Arong Along Tiwa Atuma Hinpen Mahor Bihu Arong Bohong Pen Pamanpon Labangsa Bihu Along Rong Trokse Ara Tatum Chengrong Ponsi Arong Bohong Pen Pamanpon Labangsa Along Adabako Tiwa Abihu Alamabang Jarpon Labangsa Phit Asan Bihu Kekan Cepate Pondet Aphi Kadu Kabe Pen An Isan Chorap Lin Pon Alang Litumhan Perangke Atum Karjupon Nahud Nangke Thakdun Ke Laposon Henluk বহুত দিনৰ পৰা আমি 95 বছৰৰ পৰা জড়িত আছো দল সংগঠনৰ লগত বিশেষকৈ তিৱা দল সংগঠন একচুকে আদি কৰি আটুৱা আমি সকলোৱে আমি মিলিজুলি সকলোৱে চিন্তা কৰি আছিলোঁ আমাৰ যিটো পৰম্পৰা হেৰাই গৈছে এই পৰম্পৰাটো আমাৰ পুনৰাই কেনেকৈ ঘূৰাই আনিব পাৰিম সেই প্ৰচেষ্টাৰ গৈ আজি এই 2004 পালেহি আমি 2003 পৰাই আৰম্ভ কৰিছোঁ আমি পশ্চিম কাৰ্বি আংলঙত বসবাস কৰা গোটেই ৰংখাং আঞ্চলিকত যিখিনি তিৱা মানুহ আছোঁ গোটেইখিনি আলোচনা কৰিলোঁ যে আমি সকলোৱে একত্ৰিত হৈ আমি আমাৰ তিৱা বিচু যিটো নেকি তিৱা পিছু আছে এই পিছুটো পালন কৰিব পাৰিম নেকি বুলি আমি আলোচনা কৰাত যোৱা বছৰ আমি ইয়াতে আঞ্চলিক ভিত্তিত তিৱা পিছু উদযাপন কৰিলোঁ আৰু ঠিক তেনেদৰে এইবাৰো আমি গোটেই আঞ্চলিক ভিত্তিত আমি পশ্চিম কাৰ্বি আংলঙত যিমান তিৱা জনগোষ্ঠী মাধ্যমে বসবাস কৰি আছোঁ সকলোৱে মিলি ইয়াতে ভেলাঘৰত এসাঁজ খাই তিৱা বিচু পালন কৰিম বুলি সকলোৱে মনতে বান্ধি লৈ সকলোৱে একগোট হয় গতিকে আমি যি 2-4 পইচা বৰঙণি পাইছোঁ তাকে গোটাই সকলোৱে আজি এই নতুন বছৰটো আদৰণি জনোৱা হ'ল আকৌ মঙল বুধে আমি আমাৰ তিৱাসকলে আগৰ পৰা পৰম্পৰা মানি আহিছে মঙল বুধটো আমাৰ মংগলৰ অৰ্থে ভাল বুলি কৈ যিহেতুকে পৰম্পৰাৰ পৰা চলি আহিছে সেইকাৰণে আমি পুনৰ আগৰ যিটো আমাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আমি মঙলে বুধে আমাৰ দুদিনীয়া কাৰ্যসূচীয়ে ইয়াৰ আঞ্চলিক ভিত্তিত তিৱা পিছু উদযাপন কৰিবলৈ লৈছোঁ ৰাতিপুৱা কি হৈছে আমাৰ সাংস্কৃতিক যিখিনি তিৱা নৃত্য আছিলে এই গোটেইখিনি প্ৰদৰ্শন কৰা হৈছে ইয়াত আমাৰ 7টা ব্ৰাঞ্চৰ পৰা 7টা যিখন আমি 7খন গাঁও আছোঁ এই 7খন গাঁৱত আমাৰ 7টা সাংস্কৃতিক দল আছে প্ৰত্যেককে আহ্বান কৰাত তেওঁলোকে আহি নিজাববীয়াকৈ খৰচা বহন কৰি হ'লেও আহি ইয়াত আমাক সহযোগ কৰিছে গতিকে আমাৰ ভাল লাগিছে আমাৰ তিৱা মানুহখিনি মনখিনি আমি এতিয়া গোটেইখিনিয়ে একগোট হ'ব পাৰিছোঁ সেয়েহে আমাৰ মনতে আনন্দ পাই উৎফুল্লিত হৈছোঁ পাতিম বুলি বিশেষকৈ আমাৰ তেনেকুৱা প্ৰথমতে নাছিল কিন্তু আমি ভাবিলোঁ কি ইয়াৰ পৰা ষ্টাৰ্ট কৰি আমি বেলেগ জেগালৈকো লৈ যাম বুলি ভাবিছিলোঁ যিহেতুকে আমাৰ টকা পইচাৰ অসুবিধা আৰ্থিক ফালৰ পৰা আমাৰ মানুহখিনি জোৰলা সেইকাৰণে আমি ক'লোঁ নাই আমি প্ৰথম বছৰ পাতিছোঁ যেতিয়া দ্বিতীয় বছৰ ইয়াতে পাতিম আমি সময়তে সুবিধা হ'লে বেলেগলৈও নিম আৰু বেলেগলৈ নিয়াৰ পিছত আমি গাঁও হিচাপেতো আমাৰ মঙলে বুধে প্ৰত্যেক গাঁৱতে থাকিব